নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি স্বাগত হস্পিটেল মালিগাঁৱৰ শেহতীয়াভাৱে খালী হোৱা পদসমূহ আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। স্বাগত হস্পিটেল মালিগাঁৱত শেহতীয়াভাৱে বিভিন্ন বিভাগত কেইবাটাও পদ খালী হৈছে আৰু সেই পদসমূহ পূৰণৰ অৰ্থে হস্পিটেলৰ ফালৰ পৰা আবেদন বিচৰা হৈছে। গতিকে যিসকল প্ৰাৰ্থীয়ে সেই পদসমূহৰ বাবে নিজকে যোগ্য বুলি ভাবে তেওঁলোকে হস্পিটেলৰ ইমেইল আইডি এপ্লাই কৰিব পাৰে। আপোনালোকক ইমেইল আইডিটো মই জনাই আছোঁ আৰু এই আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে অহা 31 তাৰিখ, অৰ্থাৎ 31/7/2020 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। এতিয়া আহকচোন আমি চাওঁ যে কি বিভাগত পদসমূহ খালী হৈছে। নাম্বাৰ 1, ৰেচিডেণ্ট মেডিকেল অফিচাৰ। ইয়াৰ এলিজিবিলিটি হৈছে MBBS উইথ মিনিমাম 1 year অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ। নাম্বাৰ 2, ছিনিয়ৰ ৰেচিডেণ্ট চাৰ্জাৰী। এলিজিবিলিটি হৈছে MS DNB চাৰ্জাৰী। কেণ্ডিডেটছ ইণ্টাৰেষ্টেড ইন endolaparoscopic minimal access surgery, surgical gastroenterology shall be preferred. Number 3, front office executive. ইয়াৰ কাৰণে এলিজিবিলিটি হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ এক্সপিৰিয়েঞ্চ অফ মিনিমাম 1 year ইন হস্পিটেল ইণ্ডাষ্ট্ৰি। তাৰপিছত নাম্বাৰ 4, হাউচকিপিং এক্সিকিউটিভ। ইয়াৰ কাৰণে এলিজিবিলিটি হৈছে গ্ৰেজুৱেট ইন হোটেল হস্পিটেল মেনেজমেণ্ট উইথ মিনিমাম ৱৰ্কিং এক্সপিৰিয়েঞ্চ অফ 1 year, অৰ্থাৎ এবছৰৰ অভিজ্ঞতা হোটেল বা হস্পিটেলৰ কাম কৰাৰ অভিজ্ঞতাৰ লগতে গ্ৰেজুৱেট হ'ব লাগিব। তাৰপিছত হৈছে নাম্বাৰ 5, TPA এক্সিকিউটিভ। ইয়াৰ অৰ্থ হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, অৰ্থাৎ যিকোনো বিভাগৰ ডিগ্ৰী থাকিব লাগিব, লগতে মিনিমাম এক্সপিৰিয়েঞ্চ অফ 2 years ইন হস্পিটেল ইণ্ডাষ্ট্ৰি, হস্পিটেলত কাম কৰা 2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। নাম্বাৰ 6, IT এক্সিকিউটিভ। IT এক্সিকিউটিভৰ কাৰণে অৰ্হতা হৈছে মিনিমাম কোৱালিফিকেশ্যন BCA উইথ IT এক্সপিৰিয়েঞ্চ ইন হস্পিটেল ইণ্ডাষ্ট্ৰি। তাৰপিছত লাষ্ট পদ হৈছে GNM ANM ষ্টাফ নাৰ্ছ, অৰ্থাৎ GNM ANM দুবিধৰে ষ্টাফ নাৰ্ছ পদ খালী আছে। তাৰ কাৰণে অৰ্হতা হ'ল GNM ANM ফ্ৰম ৰেজিষ্টাৰ্ড নাৰ্ছিং কাউন্সিল, অৰ্থাৎ GNM বা ANM ডিগ্ৰীটো তেওঁ ৰেজিষ্টাৰ্ড নাৰ্ছিং কাউন্সিলৰ হ'ব লাগিব উইথ মিনিমাম এক্সপিৰিয়েঞ্চ অফ 2 years, 2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। এইখিনি আছিল খালী হোৱা পদসমূহৰ বিষয়ে আৰু অৰ্হতা। এতিয়া আহোঁ যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই উইদিন 4 days ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন, অৰ্থাৎ 27 জুলাই তাৰিখে এই বিজ্ঞাপনটো প্ৰকাশ হৈছে। 27 তাৰিখৰ পৰা 4 দিনৰ ভিতৰত, অৰ্থাৎ 31 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু তেওঁলোকে ইমেইল আইডি এটা দিয়া আছে, এই ইমেইল আইডিটোত আপোনালোকে এপ্লাই কৰিব লাগিব। ইমেইল আইডিটো হৈছে swagato.hospitalhr@gmail.com। এই ইমেইল আইডিটোত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু দিয়া আছে যে উইথ এ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, অৰ্থাৎ আপোনালোকে এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে এপ্লাই কৰোঁতে কাঠি দিব লাগিব অনলাইনৰ প্ৰক্ৰিয়াটোত। এইখিনিয়ে আছিল এডভাৰটাইজটোৰ বিষয়ে। গতিকে যিসকল প্ৰাৰ্থীয়ে হস্পিটেলত এপ্লাই কৰিম বুলি ভাবিছে স্বাগত হস্পিটেলত, তেওঁলোকে অতি পলমে এপ্লাই কৰক, কিয়নো টাইম খুব কম টাইম, গতিকে দেৰি নকৰি সোনকালে এপ্লাই কৰক। আৰু ভৱিষ্যতে এনেকুৱা নিয়োগ সম্পৰ্কীয় বা বাতৰি পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰিব। ধন্যবাদ।